মই কিন্তু লংকা পালেও ৰাৱণ হোৱা বিধৰ মানুহ নহয়। বাৰু সেইবোৰ বাদ দিয়ক। আপোনাৰতো এটা চৰকাৰী চাকৰি আছে, দেখাই শুনায়ো বেছ ভাল, মাক দেউতাকৰ একমাত্ৰ সন্তান। তেনে ক্ষেত্ৰত গোলাঘাটৰ পৰা ইমান দূৰলৈ মৰিবলৈ মানে ছোৱালী চাবলৈ আহিল যে, ঘৰৰ ওচৰৰ পাজৰে মাল এটা ছোৱালীজনী বিচাৰি উলিয়াব নোৱাৰিলে। মানে ছোৱালী চাবলৈ অহা সিদ্ধান্তটো মোৰ নহয়, মোৰ মা দেউতাৰহে। মা দেউতাই যি ডিচিশ্যন লয়, য'তেই ছোৱালী চাই মইতো যাবই লাগিব। এৰা চৰণেহে জানে মৰণৰ ঠাই। কিবা ক'লে? হা নাই নাই একো কোৱা নাই। এনেও এই জন্ম মৃত্যু বিবাহ আৰু হাৱাই চেণ্ডেলৰ ফিটা, এই চাৰিটা বস্তুৰ কোনো ভৰসা নাই। শিখৰ খাব? কি? শিখৰ শিখৰ গুটকা গুটকা। নাই নাই, মোৰ সেইবোৰ খোৱাৰ অভ্যাস একেবাৰে নাই। খাব খাব, এইবোৰ বস্তু খাই থাকিব লাগে। এই গুটকা চুটকাবোৰ খাই থাকিলে মানুহ কেতিয়াও বুঢ়া নহয়। কেনেকৈ? বেকাৰে যায়গৈ আকৌ। এই পেকেট ভৰাই লওঁ ৰ'ব, ইমান সময় খোৱা নাই যে মাথাই কিবা কামেই কৰা। কিন্তু মইনা শিখৰৰ পেকেট আছো। আও আজি দেখোন তোৰ ড্ৰেছেৰে বেলেগ। ঐ হৈ ল'ৰাটো কোননো? সেই পাতৰ কাৰণটোৱে খোৱা পিন্ধি আহিবলগীয়া হৈছে। ল'ৰাটো কিন্তু বেছ মৰম লগা। ঐ কোন? প্ৰথম দেখাতে মৰম লাগিলি নে? মোক চাবলৈ আহিছে, মোক তাক একেবাৰে মৰম লগা নাই। তই যাওঁ যদি ক, তোৰ ডিঙিতে ওলমাই দিওঁ। সেই এজনী কি যে কথাবোৰ কওঁ নহয়। পিছে দুইটা এনেকৈ কোনফালে যাওঁ? ছোৱালী চাবলৈ আহি জৰকা লাগি বহি আছে, মই বোলো অলপ ফিটিং কৰি আনো। ফিটিং কৰি আনা মানে? এইটো সেইবোৰ বুজি নাপাবি। ঐ শুনচোন, মই পইচা অনা নাই, তই শিখৰ পেকেটৰ পইচাটো মোৰ বাকী খাতাত লিখি থবি। 8 টকা। 10 টকা। লুট লুট, তীৰ্থ মাষ্টৰকে লুটি থাক বাপেকে। ল'ৰাটোৱে গমেই পোৱা নাই দেহি কাৰ পাল্লাত পৰিছে। সুকলমে উভতি গৈ ঘৰ পালেগৈ হ'ল আৰু দেই। জানকী, জানকী, আলহী আনিছো, মাত এষাৰ দেহি। আপুনি মোক কলৈ লৈ আনিছে? জানকী থানলৈ। জানকী থানলৈ মানে মই ঠিক বুজা নাই। বুজিব বুজিব, চব বুজিব। অলপ সময়ৰ পিছত আপুনি সকলো কথা জোখতকে বেছি বেছিকে বুজা আৰম্ভ কৰিব। মানে মানে আমাৰ গাঁৱলৈ নতুনকে কোনোবা আলহী আহিলে এইখন চোতাল নগচকাকৈ যাব নোৱাৰে, মানে যোৱাটো নিয়ম নহয়। আপুনি যিহেতু আমাৰ ঘৰৰ লগতে আমাৰ গাঁওখনৰ নতুন আলহী, গতিকে নিয়ম অনুসৰি আপোনাক জানকী থানৰ পজ্জল খুৱাই পঠিওৱাটো আমাৰ নিয়ম। জানকী, জানকী, আৰে হীৰা দেখোন আজি হ'ব 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 হ'ব, তই এতিয়া কথাৰ বকলা মেলিব নালাগে। বস্তু আছেনে? বস্তু? কি বস্তু? মানে মানে মাল মাল। কিন্তু হীৰা তই মই যিজনী মানুহে দিনটোত তোৰ ঘৰে 20 বাৰৰ ওপৰত মাকো মাৰো, তাইকো তই এক্টিং কৰি দেখুৱাইছ। লৈ আহা 2টা গিলাচৰ লগত 1 বটল। এইজনৰ আগত মোৰ লুকাবলগীয়া একো নাই, এইজন মোৰ হবলগীয়া মতা। যা জানকী, কেঁচা বুট কেইটামানো লৈ আনিবিচোন। নাই তেনেহলে নিমখ অকণমানত কেঁচা জলকীয়া কেইটামানকে থেতেলিয়াই লৈ আনিবি। কি চাইছে? মোৰ টুইন-ওৱান ৰূপটো মই এনেকুৱাই, বাহিৰত এটা বেলেগ ৰূপ, ভিতৰত বেলেগ। ৰহে গৰম উঠিছে। এই তই বাৰু এইবোৰ কেতিয়াকে এৰিম নহয় জানো? সেইটোহে মোৰ দ্বাৰা নহ'ব। এইবিধ বস্তু এৰা তোৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজ কথা। তই দেখোন জান মই আজিলৈকে মই 60 বাৰৰ ওপৰত এৰিছো, কিন্তু নিমখ জলকীয়া আনিলে
কি দিছে মোক চুলাই হা ধপাতৰ পানী ইউৰিয়া এক্সপায়াৰী টেবলেট চব ভিটামিন আছে মাৰি দিয়ক মোৰ এইবোৰ খোৱাৰ অভ্যাস নাই অভ্যাস কৰিব লাগিব অভ্যাসৰ নৰ কৰ্ণ পথে কৰে খৰ আপুনি প্ৰথম গিলাচ ধৰকচোন মই জানকী পে'মেণ্টটো কৰি থৈ আহোঁ দেই জানকী কি বিভৎস গোন্ধ এই আনৰ মুটনি দেখোন ইমান বেয়া নগোন্ধাই কি খাই মুতিছিলি ঐ মৰত মই কি খাই মুতিছিলো সেইটো বাদ দে কিন্তু তোক মাৰ বাপেৰে কি খাই জন্ম দিছিলে সেইটোহে মোৰ জানিবলৈ মন গৈছে বিষ কষ্ট তই বাৰু এদিনলৈ অহা ল'ৰাটোক এইখন বিহু দেখুৱাব লাগেনে তোৰ তাৰ লগত বিয়া হ'বলৈ মন নাই কৈ দে মাৰ বাপেৰক এইখন কৰাৰ কি প্ৰয়োজন আছে কচোন গোলাঘাটৰ পৰা শেষোপা তেলপুৰি ইমানখন বা 3টা মানুহ এনেই আহিছে হা মাল হাচিল কৰিহে যাম বুলি আহিছে সন্ধিয়ালৈতো আমাৰ বুঢ়া বুঢ়ীটো কামদালি কাটিবলৈ মাতেহে লাগে গতিকে এতিয়া আৰু জাঠি জোংটোৱাই লাভ নাই ডাইৰেক্ট পাশোপা তস্তৰি দিছে Excuse me? কালুৰা বিয়া পাতিবা নহয় মানে মাহঁতেহে কিনো কথাই কথাই মাহঁতে কৈ থকা বিয়া মাহঁতে পাতিবনে তুমি পাতিবা কলিজা নহয় মই মানে যাওঁ নেকি তুমি মানে আপুনি দেখোন মালকণ নাখালে নে এটা বটল চাফা কৰি নতুন বটল এটা অৰ্ডাৰ দিলে নাই নাই কি কয় আপুনি মই আগৰ গিলাচকে খোৱা নাই এনেবোৰ বস্তু মই হজমেই কৰিব নোৱাৰো সামান্য সুম্ৰ সকনকে হজম কৰিব নোৱাৰা এই হীৰা নামৰ হীৰা টুকুৰাৰ ৰূপ লাবণ্যৰ চিকমিকনি কেনেকে হজম কৰিবা কলিজা আপুনি এইবোৰ কি কৰিছে তলত মাল আছেতো পিন্ধি আহিছোতো এগিলাচ খাওকে মাৰি দিম আৰু মোৰ লগত পাতিবলগীয়া সংসাৰখনৰ ৰঙীন ৰঙীন সপোনবোৰৰ মাজত অতিবাহী কৰি যি সপোন দেখিব লগা আছিল সকলো দেখি মেলি আজৰি বুজিছেনে মোৰ ষ্টক নীল তাৰমানে আপুনি নাখাওঁ তাৰমানে আপুনি আপোনাৰ হ'বলগীয়া পত্নীৰ ৰিকুৱেষ্ট নাৰাখো জানকী মাংস খাবি আজি আমি মাংস নাখাওঁ বৃহস্পতিবাৰ বলিৰ প্ৰসাদ বুলিয়ে খাবি দে হে হৰি আপুনি এইবোৰ কি কৰিব বিচাৰিছে জানকী নগা দাখন লৈ আহ মা মোক বচোৱা তৰা কলৈ পলাইছ
বিচুতীয়া ৰূপাই এই ছোৱালীজনী কিয় এনেকুৱা বাৰু? মই নাজানো আৰু মৰমী, চোৱাচোন এজনী ছোৱালীৰ বিয়া দিয়াৰ প্ৰকৃত বয়স তাই পাৰ হওঁ যদি এইদৰে তাই ইটোৰ পাছত সিটো দৰা ভাঙিবলৈ হয়, এদিন আমি দুয়োটা বুঢ়া বুঢ়ী সিফলীয়া হোৱাৰ পাছত তাই কি হ'ব বাৰু? হেৰি নহয়, এই মানে হীৰা গাত থাকোতে তোমালোকে মানে মাষ্টৰ আৰু তুমিয়ে ল'ৰা পোৱাৰ আশাত কোনোবা থানে মন্দিৰে কিবা আগবঢ়াই থৈছিলা নেকি? নাইতো, তেনেকুৱা কিবা কৰাৰ মনত পৰা নাইচোন। পিছে কিয় সুধিলা? শুনা, ধৰি লোৱা তোমালোকে কিবা এটা আশা কৰাৰ আগতেই ছোৱালী হিচাপে তাই শৰীৰটোৱে তোমাৰ পেটত থিতাপিলে, তাৰ পিছত তেৰাৰ ওচৰত কাকুতি কৰিলা যে ল'ৰা পোৱালি এটা হয়, কিন্তু এবাৰ পেটত থিতাপি লোৱা শৰীৰটোতো নেদেখাজনেও সলনি কৰিব নোৱাৰে, অথচ তেওঁ তোমালোকৰ কাকুতিও ওলাই কৰিব নোৱাৰে। ভেলটো মাইকীৰ কৰি ভিতৰত মতা এটা ভৰাই পঠাই দিয়া নাই কি? ভেলটো মাইকী মানে? শৰীৰটো মাইকীৰ ভিতৰত মতা। কিন্তু সেইটো কেনেকৈ হ'ব? কেনেকৈ হ'ব সেইটো তুমি মাষ্টৰক সুধিবা, কাৰণ তুমি গুলি খোৱা মানুহে, গুলি ফুটোৱা জন্তু বেলেগ। মৰমী, অকণমান লাজবান ৰাখি কথা কবাচোন। 9টা ল'ৰা ছোৱালীৰ মাক হোৱাৰ পাছত এই মৰমীয়ে কি লাজমান ৰাখি কথা কব মাষ্টৰনী? আমি তোমালোকৰ দৰে জুখি মাখি ল'ৰা ছোৱালী জন্ম দিয়া মানুহ নহয়। মোৰ ইটোৰ পাছত সিটো ল'ৰা ছোৱালী জন্ম দিয়াৰ প্ৰতিভা দেখি এসময়ততো গাঁৱত গুজবেই ওলাইছিল, বোলে চাবি কেতিয়াবা মৰমীয়ে বমিয়ালেও ল'ৰা ছোৱালীহে ওলাব। চি 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 মৰমী, কি যে কথাবোৰ কৈ আছা আৰু? হ'ব দিয়া নকওঁ বাৰু, তোমালোকৰ আকৌ লাজটো নাকৰ আগতে থাকে নহয়। পিছে মই এতিয়া যাওঁ। ঠিক আছে। মই বাৰু অহু কাৰণে পহু কাৰণে খবৰ এটা কৰোঁ, ছোৱালীজনীৰ কাৰণে ল'ৰা এটা পাওঁৱেই বাৰু। মৰমী, ইয়াতকৈ ডাঙৰ উপকাৰ আৰু এই ঘৰখনৰ কাৰণে একোৱেই নহয়। চাবাচোন চাবা, পাবা। ল'ৰা এটা আছে নহয়। কি কথা কোৱা মৰমী? কৰ ল'ৰা মৰমী? কাৰ ঘৰৰ হয়নে? কি কৰে? মানে চাকৰি বাকৰি নকৰা হলেও হ'ব, কেনেবাকৈ যদি সকাম নিকাম কৰি ছোৱালীজনীৰ সন্মুখত দুসাঁজ ভাত দিব পাৰে তাতো আমাৰ আপত্তি নাইও। ৰ'বা ধৈৰ্য ধৰা। মই সকলো কথাতে ধৈৰ্য ধৰিব পাৰোঁ জানানে, কিন্তু এই বিষয়টোতহে মোৰ ধৈৰ্যৰ বান্ধ ছিঙি যায়। সেইবোৰ বুজিছো বাৰু, কিন্তু লেঠা এটা আছে নহয়। কি লেঠা? তোমাক কবলৈ বেয়াই লাগিছে। কোৱাচোন কোৱা মৰমী, লেঠাটো ক'ত? ল'ৰাটো ঘূণীয়া। কিয়? কি অসুবিধানো তাৰ? থাকক দিয়া মাষ্টৰনী, মই আচলতে তোমাৰ আগত ল'ৰাটোৰ কথা উলিয়াবই নালাগিছিল। আচলতে আমাৰে ফুটা কপালো মৰমী। হ'ব দিয়া, ভগৱানে ল'ৰাটোক ভালে ৰাখক। পিছে বেয়া যদি নোপোৱা এটা কথা কোৱাচোন, ল'ৰাটোক তুমি কিয় ঘূণীয়া বুলি ক'লা? তাৰ এপেণ্ডিক্সটো কাটি থোৱা আছে। এতিয়া বুজিল নহয় বেমাৰটো কেনেধৰণৰ। গতিকে চিঞৰ বাখৰ কৰি গাঁৱৰ মানুহ মুখাক ভয় খুৱাই নামাৰিবি দেই, নহ'লে জানই নহয় হীৰাৰে কিন্তু কাটিবও পাৰি। মাত্ৰ গাঁৱৰ মানুহ মুখাক সতৰ্ক হ'বলৈ কবি। হ'ব আমাক ইমান বুজাব নালাগে নহয়, মাথা বোলা বস্তু এটা আছে। মই থলো এইটো যেন জেং হ'ব একদম খাপা। এই মুখাকটো কথাখিনি বুজাই গ'লি ভাল হ'ল বুজিছ, নহ'লে কৰোণা বুলি গাঁৱৰ যে কাকাক ঘূৰে কৰিলেখন ঠিকনা নাই। কিন্তু একঘৰটো এক বৈৰা হ'লে হীৰা। কোন তাৰ কথা কৈছ? গুণহঁতৰ ঘৰখন। কিয়? কোনে তাহাঁতকে ঘূৰে কৰিলে? মইনা কদহঁতক বুজে লাভ নাই। তোক কৈছো তই অন্তত বুজি পাবি বুলি মই জানো। এই বেমাৰটো কৰোণা, বেমাৰটোৰ ভাইৰাছটোৰ নাম। বেমাৰটোৰ নাম হৈছে COVID-19। কি কলি ভেলভেট 19? ভেলভেট নহয়ে, COVID-19। COVID COVID-19। ক মানে কৰোণা, VI মানে ভাইৰাছ আৰু D মানে ডিজিজ। আৰু এই
শুনিছো কি এই বেমাৰটো চীনৰ উহান নামৰ চহৰখনত 2019 চনত ধৰাত পৰিছে আৰু সেইকাৰণে এই বেমাৰটোৰ নাম হৈছে COVID-19 আবাৰ বাদ দে তই গলি মই শুনিলো বেছিভাগ কথাই মূৰৰ ওপৰেদি পাৰ হৈ গুচি গ'ল বাৰ বাৰ দেচোন আচল কথাটো ক এই গুণহঁতৰ ঘৰখনো কি হলো COVID-19 হয় বুলি গম পাই গুণক চৰকাৰী হস্পিটেলৰ মানুহে ঘৰৰ পৰা আহি লৈ গেল আৰু সিদিনাই হেন্থৰ ঘৰৰ ওচৰৰ মানুহগিলাই আহি হেন্থক একঘৰীয়া কৰিলে আজি 4-5 দিন হ'ল মাক বাইপাকৰ কোনো খবৰ ওলোৱা নাই আনকি ঘৰখনৰ পৰা হেন্থক অলবাও দিয়া নাই এই গুণয়নো চেন্নাইত কি কৰি আছিলো পইণ্টা এই দমকলটো মাৰি দিছো মই শুনামতে গুণই কোনোবা কোম্পানীত চিকিউৰিটি গাৰ্ডৰ কাম কৰি আছিল আৰু তাৰ বুঢ়া বাইপাকটো দিন হাজিৰা কৰি মাকৰ ট্ৰিটমেণ্ট কৰিছিল আৰু দৌ ভালকে চলিও আছিল গুণৰ মাকৰ কি হৈছিল হাও তই গমেই নাপা গুণৰ মাক দেখোন আজি 3 বছৰ ধৰি বিছনাতে পৰি আছে ষ্ট্ৰক হৈছিল মোৰ চিন্তা হৈছে এই বুঢ়া বুঢ়ী হালে এইকেইদিন কিবা খাবা পাইছে বা নাই কিন্তু মই শুনামতে এনেকুৱা হ'লে বোলে চৰকাৰী সাহায্য পায় এখন গাঁৱতে চৰকাৰী ঘৰ পাবা লাগা চৰকাৰী শৌচাগাৰ পাবা লাগা বৃদ্ধ পেঞ্চন পাবা লাগা বিধৱা পেঞ্চন পাবা লাগা কিমান মানুহ আছে তই মন কৰিছা না কিন্তু কিমানে পালা আৰু তাৰ পাছতো তই ক গুণৰ মাক বাইপাকে চৰকাৰে দিয়া চাউল দালি চেনি মিঠাতেল গিলা পাব তই ঠিকেই কৈছ এই কেমেৰাটো দেখিলেই মন্ত্ৰী MLA বোৰৰ কথাৰ ফুলজাৰিয়ে তোৰ বাপেৰকো চাই পেলাই মই কিবা এটা কৰিব লাগিব ৰ অ হীৰা চাও তই এগিলাখানত সোমে আমাৰ চবকে লাগি বিপদ মাতে নেনবি দে মই আচলতে তোক কথাখিনি কৈয়ে ভুল কৰিলো একো ভুল কৰা নাই এইখিনি সময়ত তোৰ মোৰ দৰে মানুহৰ কৰিবলগীয়া কাম বহুত আছে গুণৰ মাক দেউতাকক কেনেকৈ সহায় কৰিব পাৰি মই চিন্তা কৰোঁ তই মাত্ৰ এই হাতত যে সানে সেই বস্তুটোৰ ব্যৱস্থা কৰ কি হাতত আনা বস্তুৱে সেই যে ভেলভেট নহ'বলৈ যে হাতত যে অ চেনিটাইজাৰ হয়টোৱে আৰু বুজিলেই হ'ল শুই ক'ত পায় সেইটো ডাঙৰ ডাঙৰ ফাৰ্মাচী গিলাত পায় কিন্তু দাম বহুতে তেন্তে তাৰ বিকল্প চাবোন তেনেহ'লে প্ৰথমতে মইনাৰ দোকানৰ পৰা যিমান পাৰোঁ সিমান চাবোন উঠাই লৈ গাঁৱৰ দুখীয়া মানুহখিনিৰ মাজত বিলাই দিওঁ মানে যিখিনি মানুহে এতিয়াও শৌচ কৰিবলৈ গ'লে চাবোন ব্যৱহাৰ নকৰে মাটি পানীহে লয় তাৰ পাছত